ৰিকাস ব্লগ ইন কিচেনলৈ পুনৰবাৰ স্বাগতম জনালো। আনদিনা দৰে আজিও মই এটা নতুন ৰেচিপি লৈ আহিছো। আজি লৈ আহিছো মই সৰু সৰু দৰিকণা মাছৰ পাতত দিয়া। আৰু আপোনালোকে আজি মোৰ এই ভিডিঅটো যদি চাই ভাল পায় তেন্তে লাইক কৰিব, কমেন্ট কৰি জনাব ৰেচিপিটো কেনেকুৱা পালে। আৰু যিসকলে মোৰ এই চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব, তেতিয়া আগলৈ মই কোনো ধৰণৰ ভিডিঅ' আগবঢ়াও আপোনালোকে নটিফিকেশ্যন পাব পাৰে। গতিকে আৰু কথা পাতি বেছি পলম নকৰো, বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। দৰিকণা মাছ পাতত দিয়া বনাবলৈ আমাক প্ৰয়োজন হ'ব মই সৰু সৰু দৰিকণা মাছ লৈছো, মিঠাতেল, হালধি, নিমখ, মান ধনিয়া সৰু সৰুকৈ কাটি লৈছো, বিলাহী, পিঁয়াজ কাটি লৈছো, আদা আৰু নহৰুখিনি মই থেতেলিয়াই লৈছো, লৈছো জলকীয়া 3টা, নৰসিংহ পাত 4 কিলা আৰু এয়া লৈছো কলপাত। এতিয়া মই মাছখিনিত কাটি ৰখা পিঁয়াজ, বিলাহী, আদা, নহৰুবিলাক দি দিছো। নহৰু গোটেইকেইটা দিয়া নাই, বেছি হৈ গৈছে। এয়া দিছো নিমখ, হালধি অকণমান, এয়া দিছো মিঠাতেল। এতিয়া মই এইখিনি ভালদৰে মিক্স কৰি লওঁ। ভালদৰে মিক্স কৰি লৈছো। এয়া মাছখিনি সানি ললো ভালদৰে ভালকৈ। এতিয়া জুইত কলপাত খিলা হেকি লেৰেৰাই ল'ম। এনেদৰে হেকি লৈছো। হৈ গ'ল। এতিয়া হেকি লোৱা কলপাত কেইখিলাত এতিয়া মই মাছখিনি দি টোপোলাটো বান্ধি ল'ম। টোপোলাটো বান্ধি লৈছো ভালকৈ। কলপাত কেইখিলা জুইত হেকি ল'লে টোপোলাটো বান্ধোতে ফাটি নাযায়। মই ধুনীয়াকৈ বান্ধি লৈছো। এতিয়া মই ইয়াত ৰছীয়ে বান্ধি দিম। এনেদৰে বান্ধি লৈছো। কেৰাহীটো গৰম হৈ গ'ল। টোপোলাটো মই কেৰাহীখনত দি কম জুইত ৰাখি থওঁ। টোপোলাটো মই এতিয়া লুটিয়াই দিম। টোপোলাটো লুটিয়াই দিয়াৰ পাছত মই আকৌ ঢাকন দি ঢাকি ৰাখিম। 5-6 মিনিটৰ মূৰে মূৰে মই মাছৰ টোপোলাটো লুটিয়াই আছো। ঢাকি ৰাখি থম। 25 মিনিট সময় কম জুইত সিজাই থকাৰ পাছত মাছখিনি সিজিলে আপোনালোকক মই এতিয়া মাছখিনি উলিয়াই দেখুৱাম। মই মাছখিনি উলিয়াই ল'লো। এতিয়া মই ইয়াতে কাজি নেমু অকণ চেপি দিওঁ। কাজি নেমু বা গোল নেমু যি নেমু হ'লেও চেপিব পাৰে আপোনালোকে। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। আপোনালোকে এনেদৰে আগতে বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাবচোন, খুব বেছি টেষ্টি হয় খাবলৈ। মাছখিনিৰ পৰা বহুত ধুনীয়া গোন্ধ এটা ওলাইছে। এয়া চাওক, মাছ ৰেডি হৈ গ'ল।